নমস্কাৰ। আজি মোৰ গেছ শেষ হৈ গ'ল চিলিণ্ডাৰটো। সদায় মই ৰাতিপুৱা 10:30 বজাতে ভাতটো বনাওঁ। এতিয়া মালিকলৈ ফোন কৰিছোঁ, আৰু এটালৈ ফোন কৰোঁ বুলি ক'লে, ফোন কৰিলোঁ। পঠিয়াম বুলি কৈছে, কিমান সময়ত পঠিয়াই কোনো ঠিক নাই। আজি পুৰা লঘোণ হ'ব যেন লাগি আছে। খৰিত বনাবলৈও বাহিৰত মানে বহুত হেৰি মাৰি আছে, বতাহ মাৰি আছে, জুইয়ে নৰখে। চেষ্টা কৰিছিলোঁ বাৰু বনাবলৈ, কিন্তু নোৱাৰি, বতাহত জুইয়ে হেৰি হৈ যায়, নুমাই যায়। ল'ৰা জীৱন এনেকুৱা। আকৌ হোটেলত ভাত খাবলৈ যাবলৈ হ'লেও মানে গাড়ী ভাড়া 100 টকা লাগে। সেইকাৰণে নাখাওঁ। কিমান সময়ত দিয়েহি চাওঁ। কাৰ এনেকুৱা হৈছে বাৰু কমেণ্ট কৰি জনাবচোন বাৰু। বহুত কষ্ট বাহিৰত থকা, এনে মুখৰ কথা নহয়। বাহিৰত খৰিত বনাবলৈ হ'লেও মানে খৰি বহুত আছে, কিন্তু খৰিৰ কাৰণে টেনশ্যন নাই, কিন্তু বতাহ বহুত মাৰি আছে যে, সেইটো কাৰণে নোৱাৰি মানে। থেংক ইউ। ৰাতিপুৱা গেছ খালী হৈ গ'ল, তেতিয়া গেছ আনি দিলে। তাৰপিছত ভাত বনাই আছোঁ এতিয়া। অথনি বনাব লওঁতে হেৰি হৈ গ'ল, গেছ খালী হৈ গ'ল। এতিয়া 5টা বজাত দিছেহি আহি। হোটেলৰ পৰা ভাত আনি দিলেহি বাৰু। কি ইয়াৰ ভাতবিলাক খাই ভাল নালাগে মানে। ল'ৰা জীৱন এনেকুৱা। নিজে ভাত পানী বনাব লাগে, খাব লাগে, কামো কৰিব লাগে, চব কৰিব লাগে। ফেচিলিটি আছে বাৰু মোৰ ইয়াত। ভিতৰতে চব কাঁহী বাতি ধোৱা মেলা চব সুবিধা আছে। দেখিছে নহয়। ভাতটো বনাব লওঁতে গেছটো খালী হৈ গ'ল। এতিয়া কি কৰিম চিন্তা কৰি ভাবি আছোঁ। খৰিত বনাবলৈ একদম মানে তামাম বতাহ মাৰি আছে, বতাহত নোৱাৰি। জুই জ্বলাইছিলোঁ যদিও চব নুমাই গ'ল মানে। তাৰপৰা এটালৈ ফোন কৰিলোঁ, ভাত আনি দিলেহি বাৰু। হোটেলৰ ভাত কি খাব ইয়াত, ইমান টেষ্টি নাপাওঁ। শাকবিলাক কি ষ্টাইলত শাক বনায়, চাম্বাৰ বুলি কয়, মই ইমান খাব নোৱাৰোঁ। তথাপিও এদিনৰ কাৰণে খাই দিলোঁ আৰু, যি কি নহওক। এতিয়া বনাই আছোঁ, আধা ঘণ্টাত হৈ যাব বাৰু। 2টা বাৰ্ণাত দি দিছোঁ। থেংক ইউ। যোৱাবাৰ গেছটো কাৰেক্ট 4 মাহ গৈছে। ফেব্ৰুৱাৰী 8 তাৰিখে ভৰাইছোঁ, আজি 8 তাৰিখ। মই ঘৰত এমাহ আছিলোঁ। সেইমাহটো ধৰিলে মানে 5 মাহ হয়, সেইমাহটো ধৰা নাই 4 মাহ। কাটি 4 মাহত গেছ শেষ হৈ গৈছে মানে। এইটো এতিয়া কিমান দিন যায়, সিহঁতে কৈছে তই ইমান ইমাৰ্জেঞ্চিকৈ ক'লে মানে আমি এতিয়া গেছ ক'ৰ পৰা আনি লওঁ, আমি কামত থাকোঁ কিমান। তো গেছটো এনেকৈ চাবি ৱেইট কিমান আছে, তই গম পাবি নহয়। মই বোলো হ'ব বোলো, নেক্সট টাইম এইবাৰ পৰা বোলো চাম আৰু তেনেকৈ বুলি কৈছোঁ। ঠিক আছে।